নমস্কাৰ বন্ধুসকল, মাইণ্ড ফ্ৰেছ মোৰ ইউটিউব চেনেলটোত মই প্ৰীত আপোনালোকক স্বাগতম জনাই আছোঁ। আপোনালোকে নিশ্চয় নিতুলৰ ফাৰ্ষ্ট পাৰ্ট লাভ ষ্টৰী শুনিছে, বহুতে কমেণ্টো কৰিছে। আজি মই সেই প্ৰেমৰ ছেকেণ্ড পাৰ্টখন লৈ আহিছিলোঁ, যিটো মই আপোনালোকক কথা দিছিলোঁ অতি সোনকালে মই সেই ছেকেণ্ড পাৰ্টখন লৈ আহিম। আশা কৰোঁ সকলোৰে শুনিব আৰু শুনি কিনে আপোনালোকৰ ভাল লাগিব। কিন্তু তাৰ আগতে এটা কথা কৈ লওঁ যে ফাৰ্ষ্ট পাৰ্টটো যোনে যোনে শুনা নাই তেওঁলোকে এতিয়া ডেছক্ৰিপশ্যনত চাই লওক, লিংকটো দিয়া আছে, তাতে ক্লিক কৰি কিনে শুনি লওক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি দিব। বলক তেতিয়াহ'লে নিতুলৰ অন্তিমখন প্ৰেম কাহিনী। अपना भी हाल तुम्हारे जैसा है साजन, बस याद तुझे करता हूँ और कोई काम नहीं। बन गया हूँ मैं तेरा दीवाना, धीरे धीरे से दिल को चुराना। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি নাহৰৰ দেশ ডুমডুমা কলেজত এডমিশ্যন হৈ গ'ল। নতুন কলেজ, তাতেই ৰুম ল'লোঁ। নৱাগত আদৰণি সভা, শ্ৰেষ্ঠ নৱাগত, বাহ চিনাকি অলপ বেছিয়েই। হয় বন্ধুসকল, মই আপোনালোকক জনাই দিওঁ যে 2017 চনৰ আমাৰ যিটো বেছ আছিলে তাত নিতুল গগৈয়ে শ্ৰেষ্ঠ নৱাগত হিচাপে চিনাকি হৈছিলে কলেজত। তাৰপিছত কাহিনীটো হ'ল যে সময় বাগৰিল, কলেজৰ ইলেকশ্যনত নিতুলে সাংস্কৃতিক সম্পাদক ৰূপে স্বীকৃতি পাইছিলে। ক্লাছৰ কেম্পেইনিংবোৰত সকলোৰে মন জয় কৰাৰ পাছত তেওঁ জয়ী হৈ কিনে আমাৰ বাবে কাম কৰিছিল। বহুত ধুনীয়াকৈ তেওঁ আমাৰ কামটো কৰিছিল। তাৰপিছত নিতুল লিখিছে, তেতিয়া বহুত ছোৱালী মোৰ সম্পৰ্কলৈ আহিছিল, কিন্তু মোৰ হৃদয়খন ৰৈ আছিল তাইলৈ। ফাৰ্ষ্ট ছেমিষ্টাৰেৰে আহিছে। নাহৰৰ দেশত মই যেন তাইক আদৰি আনিছোঁ। নীলাপতি লগা সাজযোৰ, দীঘল মেলা চুলিকোচ, হাতত কলা বেগ। 11 নম্বৰ ক্লাছৰুমটোৱে কিমান যে অহা যোৱা কৰোঁ। খিৰিকীখনৰ কাষতে তাই বহে, যাওঁতে চকুত চকু পৰিল। আকৌ এবাৰ চাই যোৱাৰ হেঁপাহ ৰখাব নোৱাৰিলোঁ। সেই দিনাৰ পৰাই তাইৰ বাবে বুকুত ঠাই কৰি ল'লোঁ। আহোঁতে যাওঁতে ঘূৰি ঘূৰি চাওঁ। এদিন কলেজ ছুটিৰ পাছত ৰূপাই টাউন খুনি ফুৰি ফুৰোঁতে হঠাৎ দেখিলোঁ তাই ৰৈ আছে। মই বাইকখন ৰখাই সুধিলোঁ, তুমি ইয়াতে থাকা নেকি? তাই উত্তৰ দিলে, ইয়াতে। আপুনি? মই ক'লোঁ, মোৰ ৰুম ওচৰতে। কি ক'ম, প্ৰথম মাতিছোঁ, কথা বতৰা চলিল অলপ। ৰাতি টোপনি নাই, মনটো যেন টাই টাই কৰে। চকু মুদিলে মাথো তাইৰ চকুজুৰি মনলৈ আহে। তাৰ পাছত বহুদিন গুচি গ'ল। এদিন তাই মোৰ ওচৰতে আহি ক'লে কিবা এটা কলেজৰ কাম আছিল, তাইক সহায় কৰিবলৈ। তাৰ পাছত তাইৰ নম্বৰ ল'লোঁ, দৰকাৰ হ'লে কল কৰিম বুলি। তাৰ পাছত কেইদিন গুচি গ'ল। আজি প্ৰথম দিনা আজৰি আছিলোঁ, মনত পৰিল তাইৰ নাম্বাৰটো মোৰ ওচৰতে আছে। কল কৰিলোঁ, 40 মিনিট কথা পাতিলোঁ। এনেকৈ কথা পাতোঁ দিন ৰাতি, পুৱা গধূলি। লাজে লাজে এদিন সঁচাকৈ কৈ পেলালোঁ, ঐ মই তোমাক ভাল পাওঁ, তোমাৰ লাইফত যাব পাৰোঁনে? সকলো জানি ল'লোঁ। কিন্তু ছোৱালীজনী মোৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল। গম পোৱা নে বন্ধু, দীৰ্ঘ সময় ধৰি কথা পতা, একেলগে কলেজত অহা যোৱা, কেতিয়াবা কেতিয়াবা পিছবেলা কফি শ্বপত দেখা কৰা, লগ কৰা, সকলো ফালে চালে যেন লাগে মই তাইক কিমান বছৰ ধৰি ভাল পাওঁ। তাৰ পিছতো তাই মোক নাকচ কৰি দিয়ে। হয়তো তাই মোক চাইছিলে মই কি প্ৰকৃতিৰ ল'ৰা। ময়ো সময় লৈছিলোঁ, বিকজ जो हमारे जीवन में जल्दी आता है वो रुला के बहुत जल्दी चला जाता है। দ্বিতীয় প্ৰেম কৰিও মই প্ৰেম কি বুজি পোৱা নাছিলোঁ। তৃতীয় আৰু অন্তিমটো প্ৰেমে মোক সকলো শিকালে। অৱশেষত বহাগৰ 23 তাৰিখ 2019 সন্ধিয়া ঠিক 7 বাজিছিল। আজিও স্মৰণীয় মোৰ সেই বিশেষ দিনটো। বিহুৰ ঢোল গুমগুমনি, মোবাইলত এটা SMS আহিল, তাই দিছে। ৰবা তাই বুলি কেলে কৈছোঁ, তাইৰ নামটো হ'ল সংগীতা।
সংগীতাই SMS দিছে ILU বুলি। মই বুজিও নুবুজাৰ ভাবত হৈছোঁ, মানে কি? তেতিয়া তাই কৈছে কাইলেই ক'ম। মই ক'লোঁ নাই আজিয়ে কোৱা। তেতিয়া তাই ক'লে I love you। তাৰ পাছত আৰম্ভ হ'ল এক নতুন প্ৰেম কাহিনী। নাহৰৰ তলত বহি মনৰ কথা, ফাষ্ট ফুড হোটেল, ঝাল চানা খোৱা, বাহ যেন তাই আমি দুটাই প্ৰথম প্ৰেমৰ ইতিহাস ৰচিম। কি যে আনন্দ তোমাক লিখি বুজাব নোৱাৰিছোঁ। গ্ৰেজুৱেশ্যন শেষ কৰি লগ নোপোৱা হ'লোঁ, কিন্তু মাহটোৰ মূৰত লগ কৰিবলৈ যাওঁ, কাৰণ তাইৰ আৰু মোৰ ঘৰত দূৰত্ব 50 কিলোমিটাৰ। দুটা বসন্তৰ নিজে বৈ দিয়া বিহুৱান যাচিবলৈ মাতে। বাকী সময়তো মৰম চেনে, স্মৃতিবোৰ আমাৰ হৃদয়ৰ পৰা মুচি নাযায়। তাৰ পাছত 2020 লকডাউন দুয়োকে বহুত দুখ দিলে। দুয়োকে বিৰক্তি কৰি তুলিছিল সেই লকডাউনে। যেন অনুভৱ হৈছিল চৰাই হৈ জন্ম ল'লে উৰি গৈ লগ কৰিলোহেঁতেন। সুখে দুখে 3টা বসন্ত গৰকিলোঁ, সদায় যেন সুখেৰে পাৰ হয় তাৰে আশা। আমি অতি সোনকালে এক হৈ যাম। সকলোৰে আশীৰ্বাদ বিচাৰোঁ, জীৱনটো যেন মধুৰ হৈ পৰে। নিতুল গগৈ, কাকপথাৰ। So friend, how can you feel now? এইটোৱেই আছিল নিতুলৰ প্ৰেম কাহিনী। সামৰণি মাৰিলোঁ আজিলৈ। কমেণ্টত জনাব কেনে লাগিল, লগতে নিতুলক আশীৰ্বাদ কৰিব আৰু মোক মৰম দিব। ছাবস্ক্ৰাইব, কমেণ্ট, লাইক, শ্বেয়াৰ সকলোবোৰ কৰি দিব। আৰু শেষত এটা কথা কওঁ, পূৰণ কৰিবলৈ চেষ্টা কৰক নিজৰ সপোন, যাতে সকলোৱে কৈ লয় আপোনাক আপোন। ভাল থাকিব সকলোৱে। নতুন অৱস্থাত ষ্টৰি বনাবলৈ আৰম্ভ কৰিছোঁ। লগতে মোৰ এইটো চেনেলত আপোনালোকে ব্লগ মাজে মাজে পাব। সেই গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক আপোনালোকৰ মৰম দিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোৱে, ভালে থাকিব সকলোৱে।